সো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল জন ফৰেক্স। তো আজি দিনটো মানে বতৰটো পূৰা একদম চাপ নাকি ডাৱৰীয়া হৈ আছে, পূৰা একদম পানী আহো পাদু হৈ লাগছে। তো চাওঁ কেনেকুৱা ভিডিঅ' বনাওঁ আজি, তো চাই থাকিব। তো গাইজ বতৰটো চাওক না, পূৰা একদম ক'লা পৰি আছে পূৰা, আৰু সেইফালে হাৱা চলি আছে, পূৰা হাৱা পূৰা একদম গছ গছনি পূৰা লৰাই দিছে। অ'কে চ' ব'লক এতিয়া অলপমান ৰাস্তাৰ পৰাই আহোঁ, মানে ৰাস্তাত কি হৈ আছে কি নহয় আছে চাই আহোঁ ব'লক একবাৰ। অ'কে চক গাইজ চাওক না, ৰাস্তা এনেকৈ হৈ আছে পূৰা ৰাস্তাটো। অ'কে চ' গাইজ চাওক এইডাল আমাৰ ঘৰৰ চালুকৰ গছ, চালুক মানে জলকীয়া চাওক। আৰু গছ চাওক এইডাল কলৰ গছ, কল এইডাল নহয় কলৰ গছ, ভালেকৈ এডাল আছে, মানে এইডালতে হৈছে আৰু কলৰ গছ কেনে দেখালোঁ আপোনালোকক। চ' গাইজ অলপমান টিভি চাই আছোঁ। চ' গাইজ অলপ কৰি পানী পৰি আছে, অলপ কৰি পানী পৰি আছে গাইজ। তাতে চালে দেখা নাপাব, ইমান ভাল চিনি পোৱা নাযায় গাইজ, এইবোৰ চাওক না। চ' গাইজ এই পানী বটলত আৰু কি কৰি থাকিম, অলপমান চেয়াৰতে বহি থাকোঁ, এইখন চেয়াৰত। চ' গাইজ আপোনালোকে মোৰ ভিডিঅ'বোৰটো চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব গাইজ। চ' গাইজ পানীটো অলপমান কমিল চাওক, পূৰা একদম। তথাপিও মানে বতৰটো পূৰা ডাৱৰী হৈ আছে। চ' বৰ্তমান গাইজ ভাত হ'ল, এতিয়া ভাত খাম। চ' গাইজ বৰ্তমান আজি আমাৰ বাৰীখনত পূৰা একদম চাফ চাফাই হৈ আছে, তো চাওক। তো এইফালে ককা পূৰা চাফ চাফাই কৰি আছে, আৰু এইখন বাৰীখন পূৰা বাৰী চাওক গাইজ, বাৰীখন পূৰা একদম চাফা কৰি দিলে, আৰু জুই এইফালেও পূৰা একদম চাফা কৰি দিল গাইজ, পূৰা একদম চিকচিকা কৰি দিল গাইজ, পূৰা একদম মজা হ'ল এতিয়া, পূৰা মজা হৈ গ'ল গাইজ। চ' গাইজ আজিৰ এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। তো লগ পাম নেক্সট ভিডিঅ'ত, তো বাই বাই। So hello guys, welcome back to my John X